আমি পদক্ষেপটো এই কাৰণে গ্ৰহণ কৰিছোঁ যে আমাৰ লাহে লাহে আমি ধৰক আমাৰ গছ গছনিবিলাক কমি গৈ আছে, যাৰ ফলত হাতী মানুহৰ সংঘাত হয়। মানে ধৰক আপোনাৰ যিবিলাক জংঘলৰ জীৱ জন্তুবিলাক বাহিৰত ওলাই আহি আছে, দুখটো আমাৰ এই কাৰণে ওলাই আছে যে আমাৰ মানে ফৰেষ্টবিলাকত আমাৰ গছ গছনিৰ সংখ্যা কমি গৈ আছে। আমি আহি দেখা পালোঁ যে এইটো যিহেতু বনভোজস্থলী ভাৰত ভূটান সীমান্তত, আৰু ইয়াত চিকনা জলা এখন নতুনকৈ হৈ আছে নেশ্যনেল পাৰ্ক, আৰু সেইফালে ৰায়মনা নেশ্যনেল পাৰ্ক, ইয়াৰ বৰ্ডাৰতে আমি দেখা পালে ইয়াত গছ গছনিৰ খুবেই তাকৰ নাই বুলিয়ে ক'ব। 2-4ডাল আপোনালোকে দেখা পাব কেমেৰাটো ঘূৰালে, নাই। আমি এটা পদক্ষেপ ল'লোঁ কি যিহেতু বনভোজস্থলী বহুত ঠাইৰ পৰা মানুহ আহে, সেইকাৰণে আমি ইয়াত এটা পদক্ষেপ ল'লোঁ যে আমি যিখিনি পাৰোঁ কভাৰ কৰাৰ কাৰণে খালী ঠাই, সেই আজিৰ পৰা পদক্ষেপটো আৰম্ভ কৰিছোঁ। যেহেতু এনেকৈ অভিযোগ আছে যে চিকনা জহলাও নেশ্যনেল পাৰ্কত খুব মাটি দখলৰ বা গছ ধ্বংস কৰা এনেকৈ অভিযোগ আছে, আপুনি কি ক'ব? বৰ্তমান আগতে যিখিনি এতিয়াতো নিউ এনক্ৰচমেণ্ট এটাও হোৱা নাই, আৰু এতিয়া মানে গছ গছনি কটাটো এতিয়ালৈকে চকুত পৰা নাই আৰু হোৱা নাই। এতিয়া বৰ্তমান হোৱা নাই, আৰু যাৰ ফলত মানে যাৰ কাৰণে আমি ডে নাইট পেট্ৰলিঙৰ আমি ব্যৱস্থাটো কৰি দিয়া হৈছে। দিনে নিশাই পেট্ৰলিং কৰে, যাৰ ফলত এইবিলাক গোটেই ৰোধ হৈ গৈছে, আৰু ভৱিষ্যতেতো ৰোধ হ'ব বুলি মই আশা কৰোঁ। আৰু ৰাইজৰ সহযোগো লাগিব, গোটেই সহযোগ লাগিব, তেতিয়া ভালেই হ'ব।